শাসনকালত এক টোপাল পথাৰত পানী যোগান দিব পৰা নাই ক্ষুদ্ৰ চাহ খেতিয়কক পানী যোগান দিয়াটো কথাটো বাদেই দিলোঁ অসমৰ এডৰাও পথাৰত এক টোপাল পানী দিবৰ কাৰণে সক্ষম হোৱা নাই এই বিজেপি চৰকাৰ কোনো পথাৰত পানী নাই আজিৰ দিনটোতো অসমৰ মানুহে এতিয়াও ভেকুলীৰ বিয়া পাতিবলগীয়া অৱস্থা হৈছে 21 শতিকাটো বৰষুণৰ পানীৰ ওপৰত আমি ভৰসা কৰি থাকিব লাগে পৃথিৱীৰ কোনো দেশ আজিৰ দিনটোলৈকে কেতিয়াও বছৰত এবাৰ খেতি কৰি ধনী হোৱা নাই আমাৰ পথাৰবিলাক এবাৰ খেতি কৰি আমি পেলাই থৈ দিওঁ কাৰণ আমাৰ পানী যোগান নাই আৰু কেতিয়াবা আজিৰ দিনটোতো এনেকুৱা হৈছে যে এবাৰ অৰ্থাৎ হালি খেতিটো কৰিবৰ কাৰণেও আমি পানী নাই কাৰণ বৰষুণ দিয়া নাই আজিৰ দিনটোতো আমি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল আজিৰ দিনটোতো আমি ভেকুলীৰ বিয়া পাতি বৰষুণৰ কাৰণে আমি কাকুতি মিনতি কৰোঁ এটো হ'ল অসম চৰকাৰখনৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা চৰকাৰে যদিও মুখেৰে কৈছে যে তেওঁলোকে অসমৰ মুঠ মাটিৰ 14% পথাৰত এতিয়ালৈকে জলসিঞ্চনৰ ব্যৱস্থা কৰিছে আসলতে যি সময়ত বানপানী হয় সেই সময়তহে তেওঁলোকেও পানী দিব পাৰে যি সময়ত আমাক পানী নালাগে যি সময়ত আমাক পানী লাগে সেই সময়ত কোনো ইৰিগেশ্যনে আমাৰ জলসিঞ্চন ডিপাৰ্টমেণ্টে আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টে এক ফুটা পানীও আমাৰ খেতিয়কক দিব নোৱাৰে যাৰ ফলস্বৰূপে আজি আমাৰ খেতিয়কসকল ভয়ানক সংকটত পৰিছে গতিকে মই এই তিনিওটা বিষয়ৰ ওপৰতে অসম চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছোঁ এক নম্বৰ বস্তু হ'ল যে বস্তুৰ মূল্য বৃদ্ধিৰ ওপৰত অসম চৰকাৰে হস্তক্ষেপ কৰক মূল্য হ্ৰাস কৰক অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পাত নিকিনো বুলি যিটো কথা ঘোষণা কৰিছে ক্ষুদ্ৰ চাহ খেতিলৈ যিটো সংকট বা প্ৰত্যাহ্বান আহিছে তাক অসম চৰকাৰে নিৰাময়ৰ ব্যৱস্থা কৰক আৰু 3 নম্বৰ অসমৰ পথাৰত পানী যোগানৰ ব্যৱস্থা কৰি অচিৰেই আমাৰ কঠীয়া পৰাৰ ব্যৱস্থা গ্ৰহণ কৰক এই তিনিটা ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ